মই আপোনালোকক দেখাম যে APDCL 9195 পোষ্ট ওলাইছে, যাৰ ডিটেইলছটি মই আপোনালোকক ক'ব যাই আছোঁ। প্ৰথম পোষ্ট ওলাইছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, তাৰপিছত দ্বিতীয়টো অফিচ কাম ফিল্ড এছিষ্টেণ্ট, তৃতীয়টো লাইট ভেহিকল ড্ৰাইভাৰ আৰু চতুৰ্থটো সহায়ক। গতিকে হয়, এইকেইটা পোষ্টত আপোনাৰ কিমান কি দৰমহা আছে সেইটো মই কৈ দি আছোঁ। এছিষ্টেণ্ট একাউণ্ট অফিচাৰ 16,800 পে' বেণ্ড তাৰ পৰা 60,500লৈ, কিন্তু গ্ৰেড পে' 8,700 আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ 16,800 পৰা 60,500 একেই হয়, যিটো 5,800 হয় গ্ৰেড পে'। তাৰপিছত লাইট ভেহিকল ড্ৰাইভাৰ যিটো আছে সেইটো আপোনাৰ 12,400 পৰা 47,400লৈ, গ্ৰেড পে' 5,500 আৰু সহায়ক যিটো 12,400 পৰা 47,400 আৰু এইটো গ্ৰেড পে' 4,500। এইটোৱে আপোনালোকৰ জানিব লাগিব যে কেনেকৈ এপ্লাই কৰিব লাগিব। গতিকে APDCL যিটো ৱেবছাইট আছে www.apdcl.org, তাত এইটো 18 তাৰিখৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব, 12/9/2018লৈ, 18/8/2018 পৰা তো কেণ্ডিডেটছে যেনেকৈ অনলাইন বাকী আগৰ মানে যিকোনো অফিচিয়েলত ৱেবছাইটত এপ্লাই কৰে তেনেকৈ ইয়াতো এপ্লাই কৰিব লাগিব। যিটো জেনেৰেলৰ কাৰণে 500 rupees চালান কাটিব লাগিব আৰু ড্ৰাফট কাৰ্ড দিব লাগিব। অনলাইন ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড একচেপ্টেবল হয়। আৰু ST/SCৰ কাৰণে 250, যিটো আৰু ইয়াত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন এইটোৱে হ'ল যে ফটোটো 10 KB মেক্সিমাম 10 KB পৰা 100 KB ভিতৰত ৰিজুলেশ্যন, তাৰপিছত ছিগনেচাৰটো তেনেকৈ 20 KB to 100 KB ৰিজুলেশ্যনত ৰাখিব লাগিব। বাকী আগৰ দৰে গোটেইখিনি যিবোৰ আপোনালোকে অনলাইন এপ্লাই কৰি জানে তো তেনেকুৱা। বাকী ইয়াতে মই ক'ব লগা আছিল আপোনাৰ যে 500 rupees যিটো অনলাইন পে'মেণ্ট কৰিব লাগিব, যিটো ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ থ্ৰু দি হয়। এছিষ্টেণ্ট একাউণ্ট অফিচাৰত কি কোৱালিফিকেশ্যন লাগে আৰু জব প্ৰফাইলটো কি হয় তাৰ বিষয়ে জনাইছোঁ। জব প্ৰফাইলটো হ'ল বেক অফিচৰ দৰে যিবোৰ কাম হয় তাত কোৱালিফিকেশ্যনো হয় বেচেলৰ ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো হ'লে হ'ব, 55% মাৰ্কছ লাগিব ডিগ্ৰী। তাৰপিছত যদিহে আপোনাৰ 50% মাৰ্কছ থাকে SC, SC, OBC তেতিয়াহ'লে একচেপ্টেবল হ'ব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ কাৰণে কেণ্ডিডেটত 3 মাহৰ এখন ডিপ্ল'মা লাগিব, কম্পিউটাৰৰ ডিপ্ল'মা লাগিব। এজ লিমিট হ'ল 21 বছৰৰ পৰা 44 বছৰলৈ। OBC হ'লে 48 বছৰলৈ ধৰা হ'ব আৰু SC, ST হ'লে 49 ইয়াৰ্ছলৈ, 49 বছৰলৈ। সেইটো হ'ল আপোনাৰ AAO এছিষ্টেণ্ট একাউণ্ট অফিচাৰ। নেক্সট আপোনাৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট, যিটো জব প্ৰফাইলটো হ'ল মিটাৰ ৰিডিং, বিল ডেলিভাৰী, মানে মিটাৰ ৰিডিং লোৱা আৰু বিল দিব যোৱা তেনেকুৱা ধৰণৰ কাম হ'ব, যিটোত কোৱালিফিকেশ্যন মিনিমাম HSLC, কোনো ৰিকগনাইজ বৰ্ডৰ গভৰ্ণমেণ্ট বৰ্ডৰ পৰা। তাৰপিছত কম্পিউটাৰৰ কাৰণে 3 মাহৰ ডিপ্ল'মা লাগিব, এইটো একেই হয়। এজ লিমিট 18 বছৰৰ পৰা
44 বছৰলৈ বয়সটো নিৰ্ধাৰিত কৰা হৈছে 2018 1 জানুৱাৰীলৈ। OBC হ'লে 47 ইয়াৰ্ছ মানে 47 বছৰ আৰু SC/ST হ'লে আপোনাৰ 49 ইয়াৰ্ছ। এইটো বাকীখিনি একেই, জাষ্ট ইয়াত কোৱালিফিকেশ্যন HSSLC মানে হাই ছেকেণ্ডেৰী আৰু লগত 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। 3 নম্বৰটো হ'ল লাইট ভেহিকল ড্ৰাইভাৰ, যিটো আপোনাৰ ড্ৰাইভাৰ পোষ্টৰ বাবে হয়। এইটোৰ জব প্ৰফাইল আছে, যিটো গাড়ী এফালৰ পৰা এফাললৈ লৈ যোৱা যিটো হ'ব ইলেক্ট্ৰিচিটি বৰ্ডত, তেনেকুৱা পষ্টে হয়, ড্ৰাইভাৰৰ বস্তু, যিটোত কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী আৰু ভেলিড প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব। এইটোৰ এজ লিমিট 18 বছৰৰ পৰা 44 বছৰলৈ, জানুৱাৰী 2018লৈ হ'ব লাগিব। OBC 47 বছৰলৈ, SC/ST 49 বছৰলৈ হৈ যাব। বাকী এইটোত বাকী গোটেইখিনি একেই হয়, মাত্ৰ এইটো ড্ৰাইভিং লাইচেঞ্চটো এচেঞ্চিয়েল হয়। তাৰপিছত 4 নম্বৰ সহায়ক যিটো পোষ্ট হয়, সেইটোত জব প্ৰফাইলটো আছে যে যিবিলাক কাৰেণ্টৰ কাম হয়, সেইবিলাকত যিবোৰ সহায়কৰ প্ৰয়োজন হয়, সেইবোৰ আচলতে এইটো পোষ্টৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী নহ'লেও হয়, ইয়াত মেট্ৰিক পাছ হ'লে হ'ব, লগতে ITI এখন ডিপ্ল'মা লাগিব। ইলেক্ট্ৰিচিয়ানো গভৰ্ণমেণ্টৰ অথৰাইজেশ্যন এখন ইনষ্টিটিউশ্যনৰ থ্ৰুৱেদি এখন ডিপ্ল'মা লাগিব। আৰু এজ লিমিট হ'ল 18 পৰা 44 বছৰলৈ, OBC হ'লে 47 বছৰ, তাৰপিছত SC/ST হ'লে 49 বছৰ, এইটো তেনেকুৱাই হ'ব। বাকী আদাৰ কেণ্ডিডেটছ বা সকলোৱে এইবোৰ এপ্লাই কৰিব পাৰে। এইটো আচলতে 14 তাৰিখে ওলাইছে, যিটো 18 তাৰিখে সকলোৱে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। আৰু অনলাইন যোগে এপ্লাই কৰাৰ ছাইটটো মই ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু অনুগ্ৰহ কৰি আপোনালোকৰ মোৰ চেনেলটো যাতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰে, আৰু ছাবস্ক্ৰাইব কৰি বেল বটনটো নিশ্চয় দবাব। ধন্যবাদ।